ইয়াৰ যেটো অৰিজিনাল বস্তুটো মই আপোনালোকক দেখাই আছো এইটো চাওকচোন একে হয় না দেখিব নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আমি গৈ আছো ডিব্ৰুগড়লৈ আমি মাহীহঁতৰ ঘৰলৈ যাম মাহীহঁতৰ ঘৰত মই বিয়াৰ পিছত যোৱাই নাই এবাৰ প্ৰথম যাম মাহীহঁতৰ ঘৰলৈ 5 বছৰ পিছত ঘৰলৈ মই বিয়াৰ পিছত যোৱাই নাই এবাৰ ফাৰ্ষ্ট টাইম যাম আজি গৈ পেলাই তেওঁলোকৰ ঘৰত থাকিম আৰু তাৰপিছত কাইলৈ আমি ভাবিছো ফুৰিবলৈ যাম অলপ তো ক'লৈ যাম বাৰু আপোনালোকক দেখাম ইয়াৰ পৰা আমাৰ ব্লগটো আৰম্ভ কৰোঁ বলক ৰাস্তা খুব বেয়া ৰাস্তাৰ অৱস্থা এইটো লগাব নোৱাৰে হেলমেটৰ লেছডাল তো বলক দেৰি নকৰোঁ এডোখৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াৰ ৰাস্তা চব আমি আজি বেলেগ ভুল ৰাস্তা এটা আহি গ'লোঁ ভুল মানে কি আৰু বেলেগ এটা ৰাস্তা হ'লে আমি অলপ ভাল পালোঁ হয় ৰাস্তাটো এতিয়া ৰাস্তা একদম এনেকুৱা মইতো কি জানো এইফালে ৰাস্তাটো বেয়া হ'ব বুলি এতিয়া আমি গৈ আছোঁ আৰু একো নাই আহোঁতে আমি ভাল ৰাস্তাতে আহিম না আৰু বৰ্তমান আমি আহি পালোহি এফালে আপোনাৰ ডিব্ৰুগড় সোমাই আহিলোঁ ডিব্ৰুগড় টাউন পোৱাগৈ নাই বৰ্তমানলৈকে আৰু আমি গৈ আছোঁ আজি বৰবৰুৱাত থাকিম আৰু কালিলৈ আপোনাৰ বেলেগ জেগাত গৈ আছোঁ আমাৰ এফালে সুমন আছে চাওক সুমনৰ এতিয়া বৰ্তমান ফুলি খাই গ'ল এতিয়া ফুলি বদলাই আছে সোমাবই নিদিলে আকৌ মোক একদম ৰখি আছোঁ এই দৰ্জাখনৰ মুখতে ৰখাই থৈ দিছে এনেকুৱা লাজ পাইছোঁ মই ভাবিছোঁ মানে এবাৰ যদি ভেকচিন দুটাও দি দিয়ে ন একেলগত দুটা লৈ ল'ম আকৌ এইফালে সুমনৰ কাণফুলি চাওক বৰ্তমান বিনা কাণফুলি আমাৰ সুমনৰ আৰু বেছি দেৰি নকৰোঁ ইয়াত ৰখি নাথাকোঁ গৈ থাকোঁ আৰু সুমনক বোলে এতিয়া কাণফুলি কিনি দিবলৈ বজাৰ কৰিছে এইফালে চাওক এইখিনি এই দুটা নে তিনিটা কাপোৰ লৈছে 1.5 ঘণ্টা লগাইছোঁ আৰু যোৱাকালি আমাৰ ভিডিঅ' বনোৱা নহ'ল আৰু সেইবাবে নেক্সট দিনত আপোনালোকক পুনৰ আমাৰ ভিডিঅ'টোত স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ আকাশী গংগা আৰু লগতে চাই যাম মালিনী থান আৰু বৰ্তমান আমি পাইছোঁহি বগীবিল দলঙৰ টোল গেট বৰ্তমান সম্পূৰ্ণ হোৱা নাই চাগে আৰু সেইবাবে আমি চাইডেদি গৈ থাকোঁ আগলৈকে আৰু আপোনালোকে চাই যাওক আমাৰ ভিডিঅ'টো Akakhi Ganga. আৰু বৰ্তমান আমি আহি পালোহি মালিনী থান 2 বছৰ আগত ইয়ালৈ আহিছিলোঁ কিন্তু এতিয়া বহুত পৰিৱৰ্তন হৈ গ'ল এতিয়া দেখিছে আপোনালোকৰ চাইডে বাউণ্ডেৰী ৱাল মাৰি দিছে আৰু এইফালে গেটখনো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব গেটখনো বহুত ধুনীয়া কৰিলে মানে সম্পূৰ্ণ বদলি হৈ গ'ল মালিনী থানখন এতিয়া ভিতৰলৈ যাম আৰু আপোনালোককো সকলোখিনি দেখুৱাই যাম মালিনী থানৰ ভিতৰত যদি আপোনালোকে 2-3 বছৰ আগত আহিছিলে ইয়াৰ পৰিৱৰ্তন সকলোখিনি দেখুৱাই যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু যদি আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো সুমন কি কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে চাওক সোঁহাতে আছে এণ্ট্ৰি গেট আৰু বাওঁহাতে আছে এক্সিট গেট কিয়নো এতিয়া আমি ভিতৰলৈ সোমাই যাম সেইবাবে যাব লাগিব সোঁহাতে আৰু এইফালে চাওক এটা সিংহ Hi guys. Like, subscribe কৰি দিব ভিডিঅ'টো ভাল লাগিছে যদি ইমান ধুনীয়া কৰি লগাই দিলে আৰু আগৰবাৰ আহোঁতে ইয়াত এইবিলাক চিৰিবিলাক নাছিলে মানে আগত এই ষ্টেপ আছিলে আপোনাৰ পুৰণা ইফালে ইটো চাইডে আছে ষ্টেপবিলাক এতিয়াও বাৰু আৰু এতিয়া আমাৰ আগফালে গৈ আছে আমাৰ মাহী আৰু আমাৰ মাহীহঁতৰ ভাইটি ৰণবীৰ আৰু আমাৰ ৰণবীৰৰ পুৰা হে গাইজ চাই যাওকচোন বাৰু ভিডিঅ'টো
আৰু এতিয়া আপোনালোকে মালিনী থানৰ ভিতৰ ভাগ চাওকচোন কি সুন্দৰ পৰিৱেশ এটা बस इधर नहीं जाओ মাহিৰে ফোন নহয় ফোন লৈ ফুট লৈ লওক ফুট লৈ লওক আৰু বৰ্তমান আমাৰ সেৱা কৰা হৈ গ'ল মালিনী থানত এইফালে আমাৰ লগত আছে আজি ৰণবীৰ আৰু এইফালে সুমন ফুট চুট লৈ পূৰা আৰু এতিয়া মালিনী থানাৰ পৰা আমি চাই লওঁ ওপৰলৈ যাম নেকি আৰু ইয়াৰ পিছতে আমি আকৌ গৈ আছোঁ আপোনাৰ আকাশী গংগালৈ আপোনালোকক সকলোখিনি ভিডিঅ' দেখুৱাই যাম আৰু ইয়াৰ ভিতৰৰ এটা ধুনীয়া সৌন্দৰ্য আপোনালোক চাই লওক ওপৰলৈ যাম এতিয়া 1000 চিৰি ওপৰত যাম ইয়াত নহয় ন 1000 চিৰি কেনেকুৱা লাগিলে তোমাৰ মজা কোৱা আকৌ এতিয়া কেমেৰা সেইফালে দেখাই দিয়া সেইফালে চাওক ইমান তলত হাই এইফালে আমাৰ ৰিয়া বাইদেউ দেই চাওক গাইছ বহুত মজা এনেকৈ ক'ব লাগে ন মই নাজানো দেই আৰু বৰ্তমান আমি এইখিনি জেগাতে চাকি আৰু ধূপ জ্বলালোঁ আমাৰ এতিয়া ধূপ চুপ জ্বলোৱা মেলা হৈ গ'ল আৰু এতিয়া আমি ওপৰলৈ যাম আৰু আকাশৰ ওপৰত মাটিৰ ওপৰলৈ এইফালে আমি গৈ আছোঁ জোতা চেণ্ডেল পিন্ধি লওঁগৈ এতিয়া তো এইফালে আমাৰ বাবুৱে পিন্ধি আছে আৰু আজি আমি ৰুক্মিণী থানলৈ নাযাওঁ কিয়নো এতিয়া আমি আকাশী গংগালৈ গৈ আছোঁ আমাৰ দেৰি হ'বৰ কাৰণে নাযাওঁ আজি তো এতিয়া আমি গৈ আছোঁ আকাশী গংগা আৰু এইফালে চাওক ভিডিঅ'টো বহুত লম্বা হৈ গৈছে এইফালে দেখাই দিয়া মূৰ্তিবিলাক দেখাই দিয়া মূৰ্তি পত্থৰ আৰু যোৱাৰ আগতে মালিনী থানাৰ পিছফালে এইফালে চাওক কি ধুনীয়া ধুনীয়াকৈ পাথৰৰ এইবিলাক
তোৰ মূৰ্তি চাই বহুত ভাল পায় আৰু বৰ্তমান আমি ইয়াৰ পৰা যাওঁগৈ মানে কি হ'ল আপোনালোকক কৈছোঁ আমি এতিয়া আকাশী গংগালৈ যাম আৰু ইয়াত যদি বেছি দেৰি কৰি দিওঁ আকাশী গংগাৰ পৰা মানে ঘূৰি আহোঁতে আন্ধাৰ হৈ যাব সেইবাবে ইয়াত দেৰি নকৰোঁ আৰু বলক এতিয়া পুনৰ লগ পাম আপোনালোকক আকাশী গংগাৰ ওপৰত চলো চলো আ যাও हेलो गाइस वीडियो तो लाइक कर दो तुमको सिर्फ यही आता है क्या हाँ मुझे यही आता है और सुखी नहीं इसको तो दिखाना कम से कम ये शेर को पीछे कार ভাল দে ইয়াত ফটো চটো মাৰি দিলে আৰু এইফালে চাওক মালনী থানৰ কিনাৰত থকা দোকানবিলাক আগতে একদম পকা নাছিলে এইবিলাক আগত এতিয়া নতুনকৈ বনাইছে এইখিনি ধুনীয়াকৈ দোকানখিনি আমি ইয়াতে আগতে ফটো মাৰিছিলোঁ ন এবাৰ ড্ৰেছ পিন্ধি এইফালে চাওক আৰু আমি এতিয়া আহি পালোহি আকাশী গংগা এতিয়া আমি এইফালে যাম আৰু এইফালে আছে আমি তাত চিৰি আছে 800 কিমানটা চিৰি আছে আমি এতিয়া গৈ আছোঁ তললৈ 800 কিমানটা চিৰি আছে না ব'লা ব'লা তললৈ ষ্টেপ ষ্টেপ কৰোঁ নেকি 1 2 3 4 5 6 7 8 9 আৰু আকাশী গংগালৈ নামি আহোঁতে আমি মাজভাগতে পালোঁ এটা শিৱ মন্দিৰ আৰু বৰ্তমান আমি আহি পালোহি আকাশী গংগা এইফালে চাওক তলতে আছে এডোখৰতে বেছি ওখ ন ষ্টেপখিনি এটা বৰ খানা দেই নাহিবি
গাটো ধুই লওঁ ধুনীয়া চফা পানী চাওক আৰু এইডোখৰ জেগাতে যে আকাশী গংগাৰ এইটো জুৰিয়ে হ'ব ন নদী আৰু নদী হ'ব এই নদীখনতে শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই আনোতে ইয়াতে গা ধুইছিলে আৰু ইয়াত গা ধুই পেলাই মালিনী থানলৈ গৈছিলে তেওঁলোক তো এইডোখৰ জেগাতে শ্ৰীকৃষ্ণই গা ধুইছিলে আমি ইয়াত গা ধুব লাগিব ন ধুৱা গা মই 6 দিনৰ মূৰত এদিন গা ধুৱা মানে ইয়াত গা ধুম নাই আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰবাৰ আকাশী গংগাৰ ওপৰত থকা মন্দিৰটো আপোনালোকক দেখুৱাই লৈছোঁ আৰু যদি আজি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জনাবচোন আজিৰ ভিডিঅ'টো কেনে পালে চ' ধন্যবাদ